হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এইফালে দেখিছে বেকগ্ৰাউণ্ড গৰম, কিমান গৰম পৰিছে। ৰ'দটো দেখিছেনে? একদম ফাটি ফুটি ওলাইছে। বাহিৰলৈ ওলাবই নোৱাৰি ৰ'দত, মানে ৰ'দ দেখিলেই চকু একদম নুমা যাওঁ কৰে। এনেকুৱা ৰ'দ দিছে নহয়। মানে আপোনালোকক এটা কথা মানে ক'বলৈ মানে মই ভিডিঅ'টো বনাইছোঁ। মানে মোৰ মানে কি হ'ল, মই নতুন ইউটিউব চেনেল খুলিছোঁ, নতুন হয় মই। আৰু এটা কথা কওঁ ন, কোনোবা যদি নতুনে মোক চাই আছে ন, নতুন ইউটিউব চেনেল খুলিছে, তেওঁলোকে আগবাঢ়ি যাবলৈ ভাবিছে ন, মোক কমেণ্ট কৰিব। কাৰণ কেলৈ ময়ো নতুনক সহায় নকৰিলে কোনে কৰিব ন। সেইটো কাৰণে কৈছোঁ, তেওঁলোকেও মোক ছাপোৰ্ট কৰিব, ময়ো তেওঁলোকক ছাপোৰ্ট কৰিম। আমি একেলগে আগবাঢ়ি যোৱাটো চিন্তা কৰিম ন। আৰু মানে কি হ'ল, মই মানে ডাঙৰ ইউটিউববিলাকে কয় ন, ইউটিউবাৰবিলাকে ৰেগুলাৰ বোলে ভিডিঅ' দিব লাগিব, ৰেগুলাৰ মানে আপোনালোকে কণ্টেণ্ট আপলোড কৰিব লাগিব। মই তেনেকৈ মানে কি হ'ল, মোৰ চেনেলটো মই নতুনকৈ মোৰ মানে সেইটো ধৰণে ষ্টাৰ্ট কৰিছিলোঁ মানে এটা অঘটন হৈ গ'ল মোৰ লগত। সেইটো কাৰণে মানে আপোনালোকে নতুন আৰু আপোনাৰ লগত যে নহ'ব, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। মানে কি, সদায় আমি ক'ত মানে ইমান কণ্টেণ্ট পাম? নতুনবিলাকৰ কাৰণেতো একো কণ্টেণ্টেই নাথাকে ন। কিহক লৈ মানে কণ্টেণ্ট বনাম ভাবি মানে কি হ'ল, মই মানে ডাঙৰ ইউটিউবাৰবিলাকে কি হয়, শ্বৰ্টছ আপলোড কৰে নাই। ৰেগুলাৰ মই এটা হ'লেও শ্বৰ্ট আপলোড কৰিছিলোঁ। লং ভিডিঅ' দিব নোৱাৰিলেও 2-3 দিনৰ মূৰত বা সপ্তাহৰ মূৰ হৈ যায়, লং ভিডিঅ' মই বনাবই নোৱাৰোঁ। কিন্তু শ্বৰ্টটো মই আপলোড কৰি থাকোঁ ৰেগুলাৰ। মানে কিহক লৈ শ্বৰ্ট আপলোড কৰিম মানে ভাবি বুলি কি হ'ল, মানে হিন্দী গান বা মানে ছঙত আৰু গানত মই ৰিলচ বনাব ধৰিলোঁ। ৰিলচ মানে এটা হ'লেও মানে দিনটোত আপলোড মই। তাৰপাছত কি হ'ল, মানে দিন হ'ল ন, শ্বৰ্ট ভিডিঅ' মই ৰেগুলাৰ 2টা 3টা 5টা মানে যি পাইছোঁ দিনটোত বনাইছোঁ আৰু মই আপলোড কৰি দিছোঁ। বনাই আছোঁ আৰু নাজানো যে মানে সেইবিলাক মানে গানতো বনালেও যে মানে কপিৰাইট লাগি যায় দেই। কপিৰাইট লাগি যায় বুলি মইতো নাজানো। ইমান ধুনীয়াকৈ মোৰ চেনেলটো আগবঢ়াই লৈ গৈছিলোঁ, এটা মানে একো নথকাকৈ মই চেনেলটো মোৰ আগবঢ়াই লৈ গৈছিলোঁ। কিন্তু মানে কি হ'ল, মানে গান মানে বনাই আছোঁ, ৰিলচ বনাই আছোঁ, ডাঙৰবোৰকক দেখিয়ে বনাইছোঁ। প্ৰথমতে ময়ো ভাবিছিলোঁ এইবিলাক গানত বনালে চাগে কপিৰাইট লাগি যাব। কিন্তু মানে চবেই বনাই থাকে, চবেই তেনেকৈ চলায়ে আছে ন, চবৰে কণ্টেণ্ট মনিটাইজেশ্যন পায়েই আছে। তেনেকৈ মানে ময়ো মানে সেইটো কাৰণে মানে কি হ'ল, মানে ৰিলচ বনাব ধৰিলোঁ ইউটিউবৰ গানতে দেই। ইউটিউবৰ গানবিলাকতে ৰিলচ বনাবলৈ ধৰিলোঁ। তাৰপাছত কি হ'ল, মানে মোৰ মানে নটিচ আহি গ'ল নহয়। নটিচ আহি গ'ল মানে ইমান বেছি দুখ লাগিছে নহয়। কিহৰ কাৰণে মানে নটিচখন আহিলে, কেলৈ আহিলে, মানে বহুত বেছিয়ে বেয়া লাগিছে, গম পাইছেনে? ইমান কষ্ট কৰিছিলোঁ চেনেলটোৰ কাৰণে। সেইটো কাৰণে কৈছোঁ, আপোনালোকে যদি বনাইছে নহয়, নিজৰ ভইচত নিজৰ কিবা যদি আইডিয়া আছে নহয়, তাক লৈ পেলাই আপুনি মানে ভিডিঅ' বনাব। মোৰ নিচিনাই ভুল নকৰিব। মই মানে ইউটিউবৰ মানে দেখাক দেখি কৰিবলৈ গৈ পেলাই মোৰ মানে আজি নটিচ আহিলে, বহুত বেয়া লাগিছে। কিন্তু মানে ইউটিউবত চাৰ্চ কৰি চাওঁতে মানে কৈছে যে মানে ৱাৰ্ণিং দিছে বোলে মোক। সেইটো মই মানে নাজানো, ৱাৰ্ণিং দিছে বোলে। কিন্তু মানে এতিয়াও বোলে মোৰ চেনেলটো ছেফ হৈ আছে বুলি কৈছে। হ'লেও ভয় লাগে ন, ইমান কষ্ট কৰি বনাইছোঁ, ইমান কষ্ট কৰি মানে বিচাৰি যি মানে কণ্টেণ্ট আপলোড কৰিছোঁ। এটা ভুলৰ কাৰণে যে মানে গোটেই মানে চেনেলটো উলট হৈ যাব, মানে বেয়া লাগে ন। তেনেকুৱা কিছুমান মানে বেয়া লাগে ন, কিছুমান মানে তেনেকুৱা হ'লে মানে এতিয়া কি কৰিব, হ'লেও উপায় নাই। আৰু এটা কথা কওঁনে, আজি বহুত দিন হ'ল মই মিউজিকত ৰিলচ বনাই আছোঁ, দি আছোঁ। কিন্তু এইটো নহয় যে প্ৰত্যেকটো মিউজিকতে যে কপিৰাইট লাগি থাকিব। কিছুমান মানে কি হয়, কিছুমান মিউজিকত কপিৰাইটটো লগাই দিয়ে যাতে আপুনি সেইটো ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু মানে কি, তেনেকুৱাত মানে চিনি নাজানো নহয় কোনটো মিউজিকত কপিৰাইট আছে, কোনটো মিউজিকত কপিৰাইট নাই। সেইটো কাৰণে মানে এনেকুৱা হ'ল। কিন্তু মানে আপোনালোকক মই এটা কথা কৈছোঁ, যদি বনাবলৈ আছে নহয়, নিজৰ কণ্টেণ্টত, নিজৰ ভইচত, নিজৰ অৰিজিনেল ভিডিঅ' আপলোড কৰিব। তাত বেছি মানে ডিমাণ্ডটো আছে আৰু তাত মানে নিজৰ বেছি ভাইৰেল হোৱা চান্সো থাকে। এইবোৰ লোকৰ মিউজিক লৈ পেলাই আপুনি বনালে মানে কি হয়, কপিৰাইট লাগি যোৱা চান্স থাকে। আৰু আপোনাৰ চেনেলটো কেতিয়াবা মানে এনেকুৱা হৈ যাব, মানে গোটেইটো মানে ব্লক হৈ যাব। আৰু যদি মনিটাইজ হৈ আছে নহয়, কাৰোবাৰ যদি মনিটাইজ হৈ আছে, এইবোৰ ভুল কৰিলে কি হ'ব, ডিমনিটাইজ হৈ যাব। সেইটো কাৰণে কৈছোঁ, আপোনালোকে যদি বনাইছে নহয়, নিজৰ ভইচত নিজৰ কণ্টেণ্ট লৈ পেলাই বনাব। চব মিউজিকত কপিৰাইট লাগি নাথাকে, কিছুমানটোত আপুনি এনেকুৱা হ'ব, বনাই থাকিব, কোনটোত নটিচ আহি যাব, কেতিয়া আহি যাব, কোনটো মিউজিকত মানে কপিৰাইট লাগি যাব, আপুনি সেইটো কেতিয়াও নাজানে। সেইটো কাৰণে
ভিডিঅ'টো আচলতে এই নতুন সকলৰ কাৰণে বনাইছোঁ পুৰণাসকলেতো আৰু দি পুৰা পাকৈত হৈ আছে আৰু চব জানে পুৰণাসকলে আমি নতুন নাজানো মই মানে একেবাৰে নাজানো দেই দেখাক দেখি ভিডিঅ'বোৰ বনাওঁ ইউটিউব চেনেল এটা খোলা মানে বহুত দিনৰ পৰা মানে বহুত আশা আছিলে কিন্তু মানে কিহক লৈনো ভিডিঅ' বনাম মানে একো মানে নাজানো কিহক লৈ বনাম কি দিলেনো ভাল হ'ব কিনো নিদিলে ভাল হ'ব তাৰ বিষয়ে মই একোৱে নাজানো কিন্তু মানে কি হ'ল লাহে লাহে হ'লেও মানে বহুত বেছিয়ে চেষ্টা কৰিছোঁ মানে ইউটিউব চেনেলটো মোৰ আগবঢ়াই লৈ যাবলৈ ইটোৰ পাছত সিটো মই ভিডিঅ' বনাই আছোঁ এৰি আছোঁ মানুহে চাওক বা নাচাওক মোৰ ভিডিঅ'ত মানে ভিউজ আহক বা নাহক মই ভিডিঅ' আপলোড কৰিয়ে থাকিম সেইবুলিকে মই বনাইছোঁ কিন্তু এনেকুৱা হৈ গ'লে মানে ভাল নালাগে নটিচ আহি গ'লে মানে হ'লেও আৰু আগলৈ মই সাৱধান হৈ থাকিম আৰু এনেকুৱা ভুল নকৰোঁ আৰু নতুন ইউটিউবাৰবিলাকক কৈছোঁ আপোনালোকে মোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা যদি নতুন আছে নহয় ময়ো আপোনালোকক ছাবস্ক্ৰাইব কৰি দিম ভিডিঅ'বোৰ চাম আমি ইজনে সিজনক লৈ আগবাঢ়ি যাম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে আছে